নমস্কাৰ আশা কৰিছো সকলো বিলাক ভালে আছে আজি এটা টিউটোৰিয়েল ভিডিও লৈ আহিলো এটা ডান্স ফৰ্মত ভাবিলো মই আপোনালোকৰ লগত শেয়াৰ কৰো কাৰণ এই নাচটো আপোনালোকে কেতিয়াবা আপোনালোকে বিহু নামতো ব্যৱহাৰ কৰিব পাৰে আৰু কেতিয়াবা ঢোলৰ চেওটো ব্যৱহাৰ কৰিব পাৰে এই নাচটো আসলতে মই যেতিয়া প্ৰথম আৰম্ভণি কৰিছিলো মই বিহু নাচিব আৰম্ভ কৰো 2005 বৰ্ষত তেতিয়া মই ঢোলৰ চেওতে আৰম্ভ কৰিছিলো বাৰু যেতিয়া ঢোলৰ চেও এটাতে দিছিলে মোক বহুত পুৰণি ঢোলৰ চেও হেতু মই আপোনালোকক টিউটোৰিয়েল হিচাপে দিম বাৰু তাৰ পিছতে মই 2012 বৰ্ষত যেতিয়া মই বিহু সম্ৰাজ্ঞী পাও সেই বছৰ নাচুতেও মই এই নাচটো মানে ব্যৱহাৰ কৰিছিলো মোৰ এটা বিহু নাম আছিল এই হালিকিনো চৰাই ও মইনা কিৰিহিলি পাৰিলে কিৰিহিলি পাৰিলে মই দেখাই দিম বাৰু এনেকৈ নাচিব লাগে এটো নামতে বুলিয়ে নহয় মানে ডান্স ফৰ্মটো দেখাই দিও আপোনালোকক গটিকে আহকচোন মই এতিয়া আপোনালোকক ডান্স ফৰ্মটো দেখাও কেনেকৈ নাচিব লাগে ঠিক আছে এতিয়া মই আপোনালোকক ভৰিখন দেখাই দিও যেহেতু আমি আমাৰ পদৰ চালনাটো কি হয় এটা খুজি খুজি খুপি খুপি কেনেকৈ যায় 1 2 3 4 5 6 7 8 গটিকে এই পদৰ চালনাটোতে আমি কেনেকৈ যাম আগুৱাই আগুৱাই পেলাই মানে আমি যদি বাও পিনে যাও তেতিয়া হলে দুইখন ভৰি আমি সমানক্ৰমে ৰাখি আমি কেনেকৈ যাম 1 2 3 4 5 6 7 8 ঠিক আছে এটা মই সন্মুখৰ পাকে দেখাই দিছো কেনেকৈ যাব লাগে 1 2 3 4 5 6 7 8 এই এখোজকে মানে ধৰক অলপ অলপকে যাব লাগে ঠিক আছে এতিয়া হাত দুখন কেনেকৈ দিম লগতে আমি হাত দুখনো দিম নহয় ককালত দিয়াতকে আমি হাত দুখনত বেছি ভাল লাগে এই নাচটো গটিকে দুখন হাত কেনেকৈ দিব 1 2 3 4 ঠিক আছে 1 2 3 4 5 6 7 8 আৰু বডিটো লগতে কিন্তু দেই আমি যেতিয়া বাও হাতখন এনেকৈ বাও পিনে অলপমান প্ৰথমতে আমি বাও পিনে ভাঁজটো লম 1 2 3 4 5 6 7 8 গটিকে মই নাচি দেখাই দিও আপোনালোকক কেনেকৈ নাচিম 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 বডিটো বৰ বেছি ভাঁজ লগাব নালাগে খালি অলপ স্মুথলি বস্তুটো কৰিব লাগে সন্মুখৰ পৰা দেখাই দিছো এবাৰ কেনেকৈ 1 2 3 4 5 6 7 8 আই কন্টেক্টটো হাতত কিন্তু দেই আকৌ এবাৰ দেখাই দিছো 1 2 3 4 5 6 7 8 কঁকালটো ভাঙিছো কিন্তু মোৰ লগত গটিকে এইটো এটা নাচ আপোনালোকক দেখালো মন গল আপোনালোকৰ লগত শেয়াৰ কৰিব যেহেতু মই আপোনালোকক প্ৰত্যেকটো বস্তুৱে আপোনালোকক শিকাই আছো ভাবিলো এইটো এবাৰ দেখাই দিও আপোনালোকক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ বাবে মোক মৰম দিয়াৰ বাবে ইমান মৰম দিছে আপোনালোকে মোক তাৰ বাবে ধন্যবাদ জনাইছো আৰু আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আশা কৰিছো সকলোৰে জীৱনত সুখ সমৃদ্ধি আহে আৰু আপোনালোক ইমান ভালে থাকক মই সদায় প্ৰাৰ্থনা কৰো যাতে মোৰ অনুৰাগী বিলাক সদায় ভালে থাকক তাৰ বাবে আপোনালোকে আজি যদি এই ভিডিওটো আপোনালোকে ভাল লাগিলে তেতিয়া হলে আপোনালোকে লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব লগতে কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে সকলোৱে ভালে থাকক আৰু ভোগালী বিহুৰ শুভেচ্ছাৰে নমস্কাৰ